নমস্কাৰ আপোনালোক সকলোকে ডিজিটেল সমাধান চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টি মই আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'টোত বৰ্তমান জনাব লৈছোঁ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণত চাকৰি ওলাইছে 400টা খালী পদ ওলাইছে। তাৰে জুনিয়ৰ এক্সিকিউটিভ পদ খালী হৈছে। দৰমহা 40,000 পৰা 1,40,000 ভিতৰত হ'ব। তাৰে সবিশেষ মই ভিডিঅ'টোত উল্লেখ কৰিম যে কি কৰিব লাগিব, আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, তাৰ সবিশেষ মই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বলকচোন পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। AAI ৰিকুৱাৰমেণ্ট 2022। নেম অফ পোষ্ট জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ 400টা পোষ্ট ওলাইছে। কেটেগৰী ৱাইজত ভেকেঞ্চিসমূহ ওলাইছে। আনৰিজাৰ্ভত আছে 163, EWSত আছে 40, OBC আৰু NCLত আছে 108টা, আৰু SCত আছে 59টা, আৰু STত আছে 30টা, আৰু PWDত আছে 4টা। পে স্কেলটো লিখা আছে 40,000 পৰা 140 লগে আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি আছে তাৰ সবিশেষ মই জনাইছোঁ। ইয়াত বয়সৰ সীমা দিছে আপোনালোকে 27 বছৰ হ'ব লাগিব। 30 বছৰলৈকে পাৰিব OBC সেইখিনি, 3 বছৰ তেওঁলোকৰ এজ ইলেকশ্যন দিয়া হৈছে, আৰু STখিনি দিয়া আছে 5 বছৰ, আৰু PWD যিখিনি আছে সেইখিনি 10 years দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন আছে ফুল টাইম ৰেগুলাৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব। 3 years ছায়েন্স BSc উইথ ফিজিক্স এণ্ড মেথমেটিক্সৰ হ'ব লাগিব। ফুল টাইম ৰেগুলাৰ বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং ইন এনি ডিচিপ্লিন physics and mathematics should be subject in any one of the semester curriculum. Language to দিছে কি দিছে, language proficiency দিছে, the candidate shall have minimum proficiency in both spoken and written English of the level of 10+2 standard. তো মেট্ৰিকৰ হেৰিত মানে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী আপোনালোকে ইংলিছটো ৰিটেন কৰিব জনা হ'ব লাগিব বা ক'ব পৰা জানি হ'ব লাগিব। এপ্লিকেশ্যন ফিজসমূহ দিছে ST আৰু SC কাৰণে দিছে এইটো 81 rupees, আদাৰ্ছৰ কাৰণে দিছে 1000, আৰু PWD কাৰণে নীল, আৰু পে'মেণ্ট মোড দিছে এইটো অনলাইনতহে আপুনি কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটোত মই ভিজিট কৰি দেখাই দিছোঁ কি কৰিব লাগিব। যিটো ইয়াত আছে বৰ্তমান এইটোত অনলাইন, ইয়াত ক্লিক কৰিব লাগিব। এইটো এডভাৰটাইজৰ কাৰণে ক্লিক কৰিব লাগিব, আৰু এইটো অফিচিয়েল ৱেবছাইট মই ক্লিক কৰি দেখাইছোঁ বাৰু আপোনালোকে কি কৰিব লাগিব। ক্লিক কৰাৰ পাছত অকণমান সময় লাগিছে, নেটটো শ্ল' আছে। তো কেনেধৰণে ফেচ ইণ্টাৰফেচটা হ'ব, এইধৰণে আপোনালোকে এটা ইণ্টাৰফেচ খোল খাব। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া এনে কৰাৰ পাছত আপোনালোকে কেতিয়া দিছেতো ষ্টাৰ্ট কেতিয়া হৈছে, 15 তাৰিখৰ পৰা হৈছে, 14 তাৰিখ 7 মাহলৈকে আছে। এইটো জুলাই 14 তাৰিখলৈকে আপোনাৰ সময় আছে এইটো এপ্লাই কৰিবৰ কাৰণে। তো এপ্লাইটো কৰি দেখাওঁ, এপ্লাইটো কেনেধৰণে কৰিব। এইটো চব হোৱাৰ পাছত আপোনালোকে এগ্ৰীত ক্লিক কৰিব। এইটো কৰাৰ পাছত গোটেইখিনি কৰাৰ পাছত এই যিটো অপশ্যন দেখিছে, এইটো এগ্ৰীত ক্লিক কৰিব। এইটোত ক্লিক কৰিব। মই ক্লিক কৰি দেখাই দিছোঁ। চাইন আপত ষ্টাৰ্ট, এনেধৰণে ল'ডিং হ'ব, 100 হ'ব লাগিব। তাৰ পাছত দেখিছে এইটো কি লিখিছে, ৰিকমেণ্ডেড ব্ৰাউজাৰ ইম্পৰ্টেণ্ট, এইটো ব্ৰাউজাৰত নহ'ব বুলি কৈছে। তো মই এইটো মজিলা বা ক্ৰম সেইটোত মই ডেস্কটপ ভাৰ্জন কৰি লৈছোঁ। আপোনাক কৰি কিনে দেখাইছোঁ বাৰু, ক্ল'জ কৰি দেখাইছে। এইটো হৈ গ'ল। হোৱাৰ পাছত আপোনালোকে প্লিজ চিলেক্ট ইয়ৰ পোষ্টকেইটা আপুনি চিলেক্ট কৰিব। জুনিয়ৰ ট্ৰেফিক কণ্ট্ৰল, পোষ্ট কোড 01, কেণ্ডিডেট নাম লিখিব আপোনালোকে, কেণ্ডিডেটৰ নামটো ইয়াত লিখিব, এইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব, এইটো মোবাইল নাম্বাৰ দিব, কনফাৰ্ম মোবাইল নাম্বাৰ, ইয়াত ইমেইল ID দিব। ইমেইল ID দিয়াৰ পাছত আপোনালোকে কনফাৰ্ম ইমেইল ID কৰিব। কৰাৰ পাছত এইটো এটা কেপচা কোড আপুনি টাইপ কৰিব লাগিব। এইটো টাইপ কৰাৰ পাছত মই কৰি দেখাইছোঁ, আপোনালোকে অকণমান হোল্ড কৰিব। এই সকলোখিনি ফিল আপ কৰাৰ পাছত মই এইটো কেপচা কোডটো টাইপ কৰাৰ পাছত মই ছাবমিটত ক্লিক কৰিছোঁ। ছাবমিটত ক্লিক কৰি দেখাইছোঁ। এইটো ক্লিক কৰাৰ লগে এনেধৰণে সেই পেজ ওলাব, আপুনি এইটো অ'কেটো ক্লিক কৰিব লাগিব। সেইটো কৰাৰ পাছত এনেধৰণে এটা পেজ আপোনাৰ খোল খাব। কৰাৰ পাছত আপুনি এইটো লিখিছে ইউ ছাকচেছফুলি লিখিছে। তো এইখিনি আপোনালোকে কৰাৰ পাছত তললৈ গৈ কিনে এইটো দেখিছে নহয়, গো টু দ্য এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপুনি ক্লিক কৰিব। সেইটো কৰাৰ পাছত এইটো এটা পেজ খোল খাব। আপোনালোকে কি কৰিব গোটেইখিনি লিখা আছে। ইয়াত আছে চিলেক্ট চিটি চইচটো চইচ কৰিব, ডিব্ৰুগড়। তো আমাৰ ডিব্ৰুগড় কাৰণে ডিব্ৰুগড়। ছেকেণ্ড চইচটো ডিব্ৰুগড়।
কেটেগৰীটো মই OBC দিলোঁ, এইটো মেল টাইপ কৰিব, এইটো ডেট অফ বাৰ্থটো দিব। এইখিনি সকলো মই ফিল আপ কৰি ল'লোঁ। ফিল আপ কৰাৰ পিছত আপোনালোকে চিটি চইচবিলাক এনেধৰণে কৰিব। 5টা চিটি চিলেক্ট কৰিব লাগিব আপোনালোকে। চিটি মানে লিখা আছে কোনটো চইচ আপুনি কৰিব। এই 5টা চিলেক্ট কৰিবলৈ যোনটো য'ত যেনেকৈ যাৰ মন কৰে তাত আপোনালোকে চিলেক্ট কৰি ল'ব সুবিধা অনুযায়ী। তো কৰাৰ পিছত আপোনালোকে এইটো এই যিটো আছে ছেভ, এই ছেভ এছত ছেভ দ্য নেক্সট এইটো ক্লিক কৰিব। ছেভ দ্য নেক্সট এইটো ক্লিক কৰিব। ক্লিক কৰাৰ লগতে ডাটা ছেভ ছাকচেছফুলি দেখাইছে। তাৰপিছত অ'কে কৰিব। অ'কে কৰাৰ পাছত নেক্সট যিখিনি কাম আছে সেইখিনি মই ফিল আপ কৰিব লাগিব। নেক্সট আছে ইয়াত এড্ৰেছটো দিব লাগিব আপোনালোকে। এড্ৰেছটো কৰি দিয়ক। মোৰ এড্ৰেছটো মই ফিল আপ কৰি ল'লোঁ। এড্ৰেছটোত মই কি মোৰ যিখিনি এড্ৰেছ পৰে, পিনক'ড কি পৰে সকলোখিনি মই ফিল আপ কৰি কেনে প্লিজ ছেভ দ্য নেক্সটত ক্লিক কৰিছোঁ। কৰাৰ লগতে এইটো প্লিজ ফাদাৰ নেমটো দিবলৈ থাকি গ'ল। ফাদাৰ নেমটো দি লৈছোঁ। এইখিনি মই পাৰ্চনেল ডিটেইলছখিনি মই দি লৈছোঁ। ইয়াত দেখিছে মোৰ নামটো, তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, মেডিকেল ষ্টেটাছ, ইণ্ডিয়া, এইবোৰ মোবাইল নাম্বাৰ, এইটো এড্ৰেছ সকলো কৰাৰ পাছত মই ইয়াত ছেভ দ্য নেক্সটত ক্লিক কৰিছোঁ। ছেভ দ্য নেক্সটত ক্লিক কৰাৰ পিছত ডাটা ছেভ ছাকচেছফুল দেখাইছে। ইয়াত অ'কে কৰিব। অ'কে কৰাৰ পাছত আৰু এটা পেজ খোল খাব। পেজটো খোল খাব। তাৰপিছত আপোনালোকে শিক্ষাগত অৰ্হতাবিলাক দি কিনে ছাবমিট কৰিব। তাৰপিছত পে'মেণ্টৰ অপশ্যনটো আহিব। পে'মেণ্টৰ অপশ্যনটো আপোনালোকে অনলাইন মাধ্যমেৰে কৰি ল'ব। তো অনলাইন মাধ্যমেৰে কৰাৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন সেইটো প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰা সেইটো মই নেক্সট ভিডিঅ'ত বনাই দিম। তো এইটো অকণ ভিডিঅ'টো দীঘলীয়া হৈ গৈছে কাৰণে মই অকণ শ্বৰ্ট কৰি দিছোঁ। তো সেইখিনি আপোনালোকে কৰাৰ পিছত এইখিনি কৰি ল'ব। যদি কিবা নাজানে মোক কমেণ্ট কৰিব। যদি কিবা অসুবিধা পায় মই নিশ্চয় আপোনালোকৰ কমেণ্টবিলাক চাই মেলি দিহা পৰামৰ্শ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজিলৈ ইমানখিনি। জয় অসম। ধন্যবাদ।